কোড অফ ইণ্ডিয়া 2002 এই নিয়মটো কি আছিল ফ্লেগবিলাকৰ কাৰণে এই ফ্লেগ কোড অফ ইণ্ডিয়া এই ৰুলছখিনি তাত আছে আপোনালোকে নিশ্চয় পঢ়ি চাব পাৰে যে ফ্লেগ কোড অফ ইণ্ডিয়া 2002 অনুসৰি যে ফ্লেগবিলাকৰ বিভিন্ন সময়ৰ বিভিন্ন সাইজবিলাকৰ বিকিব লাগে ইয়াৰ কেনেদৰে আমি পালন কৰিব লাগে ইয়াক ফ্লেগৰ বিষয়ে গোটেইখিনি তাত তথ্য দিয়া আছে যোনটো তিৰংগা তিনি ৰঙৰ যিটো পতাকাখন এই পতাকাখন 22 জুলাই 1947 চনত একচেপ্ট কৰা হৈছিল বৰ্তমানৰ তিৰংগাখন আছে পতাকাখন আছে ইয়াৰ আগতে বহুকেইটা যোনটো অফিচিয়েল তিৰংগা নহয় তেনেকুৱা তিৰংগা বনোৱা হৈছিল তাৰ বিষয়ে আপোনালোকক ইয়াত দেখাইছো চাওক যে 1906 চনত 1907 চনত 1917 চনত 1921 চনত আৰু 1931 চনত এনেকুৱা ধৰণৰ তিৰংগা আনঅফিচিয়েল তিৰংগা আমাৰ স্বাধীন হোৱাৰ আগতে ভাৰত স্বাধীন হোৱাৰ আগতে বনোৱা হৈছিল কিন্তু 22 জুলাই 1947 চনত এটো নতুন আমাৰ যোনটো পতাকাখন এতিয়াৰ সেইখন গ্ৰহণ কৰা হৈছিল গণতন্ত্ৰ দিৱস বা যিকোনো আমাৰ ৰাষ্ট্ৰীয় দিৱসবিলাকত আমি পতাকা উত্তোলন কৰোঁ আমি জানো যে পতাকা উত্তোলন কৰোঁ কিন্তু এই পতাকাৰ নিয়ম ৰুলছ যিখিনি আছে সেইখিনি বিশেষকৈ আমি বহুতে নাজানো সো আজি এই ভিডিঅ'টোত আপোনালোকক এই পতাকাৰ লগত জড়িত নিয়ম কিছুমান নজনা কথা জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব বন্ধুসকল যে 2002ত ফ্লেগ কোড অফ ইণ্ডিয়া বনোৱা হৈছিল তাৰ আগতে এই পতাকাৰ ক্ষেত্ৰত যিকোনো সময়তে পতাকা উত্তোলন কৰিব পৰা যোৱা নাছিল যে কিন্তু 2002ৰ যোনটো ফ্লেগ কোড অফ ইণ্ডিয়া জানুৱাৰী 2002 চনত বলবৎ হৈছিল ইয়াত উল্লেখ কৰা মতে যে আমাৰ যোনটো ৰাষ্ট্ৰীয় পতাকাখন এটো হাতেৰে বোৱা হ'ব লাগিব কপাহ বা উলৰ হ'ব লাগিব আৰু আয়তৰ আকৃতিৰ হ'ব লাগিব যাৰ ৰেশিওটো হ'ব লাগিব বহল আৰু হাইট যোনটো লেন্থ ইনটু হাইট অনুপাত হ'ব লাগিব 3:2 সাইজ আৰু পতাকাৰ ক্ষেত্ৰত এই 2002ৰ যোনটো ফ্লেগ কোড অফ ইণ্ডিয়া তাত আছে বিভিন্ন সাইজবিলাক দিয়া আছে যে মটৰচাইকেল বা মটৰ কাৰত লগোৱা সাইজবিলাক যে 225 মিলিমিটাৰ ইনটু 150 হ'ব লাগিব বা টেবল সাইজ যোনটো ফ্লেগ আছে 100 ইনটু 150 mm হ'ব লাগিব তো এনেকৈ বিভিন্ন সাইজবিলাক দিয়া আছে সো এই ফ্লেগ আমাৰ যোনটো ৰাষ্ট্ৰীয় পতাকাখন এটো কেতিয়াও আমি বাণিজ্যিক কাৰণত ব্যৱহাৰ কৰিব নোৱাৰো ৰাষ্ট্ৰীয় পতাকাখন আমি আধা উত্তোলন কৰিবও নোৱাৰো অৱশ্যে কিছুমান কাৰণত বিশেষ কিছুমান দিনত যদি নিৰ্দেশ দিয়ে চৰকাৰে সেইমতে আমি ফ্লেগটো উঠাব পাৰো পতাকাখন আমাৰ ভাৰতৰ পতাকা ত্ৰিৰংগাখন আমি কেতিয়াও ৰুমাল বা গামোচা বা টেবুলৰ ক্লথ ঘৰৰ পৰ্দা ইত্যাদি ক্ষেত্ৰত পৰিধান কৰাৰ ক্ষেত্ৰত আমি সামগ্ৰী হিচাপে বা ড্ৰেছ হিচাপে আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো পতাকাখন যদি পুৰণা হৈ যায় তেতিয়াহলে আমি ইয়াক পুতি পেলাব লাগে বা ইয়াক জ্বলাই দিব লাগে নষ্ট কৰি দিব লাগে প্ৰাইভেট প্লেছত কেতিয়াও পাব্লিকলি আৰু ইয়াক অতি মৰমেৰে আমি এই কামটো প্ৰাইভেটলি আমি কৰিব লাগিব বা নদীত উটুৱাই দিলে হ'ব যে আৰু কৈছে যে পতাকাখন এই পতাকাখনত দিয়া আছে যে পতাকাখন সদায় মুকলি ঠাইত হ'ব লাগিব যে সকলো ঠাইৰ পৰা যাতে বাহিৰৰ পৰা দেখা পায় তেনেকুৱা ঠাইত হ'ব লাগিব পতাকাখন ৰাতিপুৱা সূৰ্য উদয়ৰ পিছতহে উত্তোলন কৰা হ'ব আৰু সূৰ্য অস্ত মানে সানসেট হোৱাৰ আগতে ইয়াক আমি নমাব লাগিব পতাকাখন সদায় ৰাইট সাইডত হ'ব লাগিব যিকোনো ক্ষেত্ৰত বিদেশত হওক অন্যান্য ক্ষেত্ৰত যদি পতাকা থাকে তাৰ দুটামান যদি পতাকা থাকে সদায় নিজৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন আমি ৰাইট সাইডত ৰাখিব লাগিব বা মাজত ৰাখিব লাগিব পতাকাখনত কেতিয়াও লেতেৰা হ'ব নালাগে তাত আৰ্ট বা ড্ৰয়িং কৰা হ'ব নালাগে তো এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ ৰুলছবিলাক আছে সেইবিলাক আমি মানিব লাগে যে পতাকা যাতে তলমূৰ নহয় সদায় সিধাকৈ পোন হৈ পতাকাখন ৰাখিব লাগিব তলমূৰ যাতে নহয় বা পতাকাখন কেতিয়াও মাটিত পেলাব নালাগে হয় আমি দেখা পাওঁ বিভিন্ন সময়ত যে পতাকাখন কিবা যদি প্ৰগ্ৰাম হয় বা কিবা অনুষ্ঠান হয় পতাকাখন সৰু সৰু পতাকাবিলাক য'তে ত'তে পেলাই থাকে পেপাৰ যিবিলাক ফ্লেগবিলাক থাকে সেইবিলাকক আমি সদায় সুৰক্ষিত কৰি ভালদৰে ৰাখিব লাগে বা তেওঁলোকক সেইবিলাকক আমি এটা প্ৰাইভেটলি এটা ঠাইত ডেষ্ট্ৰয় কৰিব লাগে সো এইখিনি আছিল এইখিনি আছিল পতাকাৰ বিষয় সো বন্ধুসকল day to all of Indians we are proud of India so all the citizens
জয় হিন্দ। বিশেষকৈ আপোনালোক সকলোকে মই এটা আহ্বান জনাম যে আমি যে বিশেষকৈ যিবিলাক সৰু সৰু ফ্লেগ পতাকাবিলাক আমি ব্যৱহাৰ কৰোঁ, সেইবিলাক কেতিয়াও প্লাষ্টিকৰ তৈয়াৰী হ'ব নালাগে, কাৰণ এইবিলাক প্লাষ্টিকৰ যদি তৈয়াৰী হয় তেতিয়াহ'লে এইটো বায়'ডিগ্ৰেডেবল নহয়, যোনটো আমাৰ পলিউশ্যন হয় বা আমাৰ